আসসালামু আলাইকুম সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো সন্ধিয়া টাইম হয়, সন্ধিয়া ৰুমবিলাকৰ লাইটবিলাক অন কৰি দিছোঁ। তো অন কৰি দি মই ইয়াৰ পাকঘৰত আহি গৈছোঁ। পাকঘৰত ইয়াৰ মাছ আনিছিলে, মাছখিনি ধুই মেলি লৈছোঁ। এতিয়া মই সকলোখিনি মছলা পাতি দি অলপমান ওপৰত তেল দি দিছোঁ। তেল দি সানি ল'লে মানে প্ৰথম ভাল গুণটো হৈছে তেল দিলে মানে মাছখিনি তেলত দিয়াৰ লগে লগে চিটিকে আহে যে, সেইটো নহয়। ছেকেণ্ড অপশ্যন, মাছটো ধুনীয়াকৈ ভজা হয়, ভাল লাগে খাবলৈ, টেষ্টি হয়। তো দুটা সমস্যা, দুটা মানে ভাল গুণ আৰু তেল দিয়াৰ কাৰণে। তো তেনেকৈ মাছখিনি ফ্ৰাই কৰি আছোঁ। এইফালে আকৌ মাছৰ মূৰ কেইটামান পিচ দি বইল কৰি ৰাখিছোঁ, কালি দালি চালি বনোৱা হ'ব। তো ধুনীয়াকৈ মাছখিনি ভাজি লোৱা হ'ল। এইফালে মই ভাত বহাই লৈছোঁ ৰাতিৰ কাৰণে কম পৰিমাণে, যিহেতু সকলোৱে নাখায়। এইফালে আকৌ গাখীৰো আছিলে। তো এইফালে জিছানৰ কাৰণে ভাত লৈ লৈছোঁ। তেনেকৈ জিছানক খুৱাই বৈ লোৱাৰ পিছত জিছানৰ দেউতাৰ কাৰণে মই লৈছোঁ ইয়াত অ'টছ লৈছোঁ, কৰ্ণফ্লেক্স আৰু বিস্কুট, গাখীৰৰ সৈতে কিবা এটা মিক্সাৰ বনাই দিছোঁ। তো তেখেতৰ ৰাতি যিহেতু ভাত নাখায়, এইখিনিয়ে খাব আৰু। তাৰপিছত নেক্সট ডে গুড মৰ্ণিং সকলোকে। মৰ্ণিঙত মই চাহ বহাই লৈছোঁ, লগতে ভাতো বহাই লৈছোঁ। এইফালে আকৌ চব্জিখিনি কাটিও ৰেডি কৰা হ'ল, লাও বনোৱা হ'ব আজি। তাৰপিছত ৰন্ধাৰ মাজতে জিছানৰ দেউতাকক চাহ বাঢ়ি দিছোঁ। এইফালে লাও বহাই লৈছোঁ। লাও শুকান জলকীয়াৰ গুড়ি একেবাৰে কম দিছোঁ, তাৰ কাৰণে কেঁচা জলকীয়া বেছি পৰিমাণে দিছোঁ। কেঁচা জলকীয়াৰে লাও বনালে বহুত টেষ্টি হয় খাবলৈ। এইফালে লাওৰ কাৰণে সিজাই ৰখা মাছখিনিৰ পৰা কাঁইটখিনি আঁতৰাই আছোঁ। কাঁইট এটা ডেঞ্জাৰাছ বস্তু হয়। আগতে মই কাঁইটৰ কাৰণে মাছ খোৱাই নাছিলোঁ। তো আজিকালি অলপ চলপ খাওঁ আৰু বহুত ভয় লাগে কাঁইট দেখি, মোক পটককৈ সোমাই যায় ডিঙিলৈ। তাৰপিছত আজি বনোৱা হ'ব স্পেচিয়েল লাওৰ পাতেৰি মাছৰ পিটিকা। তো সেইকাৰণে পিঁয়াজ, জলকীয়া, নহৰু সকলোখিনি ধুনীয়াকৈ কাটি বাছি ধুই মেলি এটা কেৰাহীত প্ৰথমতে দি লৈছোঁ। তাৰপিছত লাওৰ পাতখিনি দি অলপমান নিমখ দি এটা ঢাকোনেৰে ঢাকি দিছোঁ, এইখিনি সিজি থাকক। তাৰ মাজতে মই এইফালে লাওৰ বাকলিখিনি আছিলে এইখিনি আৰু ভাত কেৰেলা একেলগে মিক্স ভাজি কৰি আছোঁ। তো লাও বহুত ভাল বস্তু আৰু লাওৰ সকলোখিনি খোৱা যায়, লাওৰ পাত, লাও আৰু লাওৰ এইফালে বাকলিখিনিও খোৱা যায়। এইফালে আকৌ মাছখিনি ভাজি লোৱা হ'ল, মাছৰ লগতে শুকান জলকীয়াও কেইটামান ভাজি লৈছোঁ, এইখিনি মই ইয়াত খুন্দি লওঁ। তো অলপ সৰহকৈ লোৱা হৈছে, তো গোটেইখিনি মাছৰ পিটিকাত নালাগে, অলপমান থাকি যাব, সেইখিনি বেলেগ কিবা এটা কাম কৰিব পৰা যাব। এইফালে মই ধুনীয়াকৈ এনেকৈ পিটিকাটো বনাই আছোঁ আৰু মোৰ ভিডিঅ' কৰা ষ্টেণ্ডডাল বেয়া হোৱাৰ কাৰণে হাতেদি ধৰি লৈছোঁ আৰু লৰচৰ কৰি আছে ভিডিঅ'বোৰ। তো এনেকৈ আৰু মেনেজ কৰিব লাগে। তাৰপিছত খাই বৈ লোৱাৰ পিছত চাওক গছৰ পৰা ফ্ৰেছ জাষ্ট উঠাই অনা ড্ৰেগন। তো জিছানে খাব এইটো। তো জিছানক কাটি দিছে, চাওক কিমান ধুনীয়া এটা কালাৰ। তাৰপিছত বহুত বৰষুণ দিছে জোৰকৈ। তো বৰষুণ দিয়াৰ পিছত ওপৰলৈ আহিছোঁ অলপ, এতিয়া বৰষুণ কমিছে। তো বৰষুণ দিয়াৰ পিছত পৰিৱেশটো বহুতেই ধুনীয়া হৈ যায় আৰু ওপৰৰ পৰা পৰিৱেশটো বহুত ধুনীয়া লাগে দেখিবলৈ। ওপৰত কিবা কিবি পুলি চুলি লগাইছিলোঁ আৰু ৰখীৰ গছবিলাকৰ লতাবিলাক বগাবলৈ ধৰিছে আৰু তাত মই জেংবিলাক দিম। তো জেংবিলাক আনি ৰাখিছোঁ। তো জেং দিলে মানে জেং দি বগাই ওপৰলৈ উঠি যাব। এইফালে আজি পেপচিকামৰ গুটি এনেকৈ গুটিখিনি পুলি হ'বলৈ দিছোঁ, বীজ ৰোপণ কৰি আছোঁ। তো পুলি হ'লে তাৰপিছত বেলেগকৈ এক্সট্ৰাকৈ লগাব লাগিব, এনেকৈ ঢাকি ৰাখিছোঁ যাতে ৰ'দ পোহৰে নাপায়। এইফালে এটা নতুনকৈ কৰলাৰ পুলি লগাইছোঁ। তাৰপিছত ওপৰৰ পৰা আহিলোঁ, আহি জিছানক গা পা ধুৱাই দিলোঁ, ময়ো ফ্ৰেছ হৈ লৈছোঁ। তো আজি ভাবিছোঁ ঘৰলৈ যাম, আৰু জিছান নানী ঘৰত যাবলৈ খুবেই এক্সাইটেড, তেওঁৰ মুখত ফূৰ্তি দেখিছেনে। তো আজি মই ভাবিছোঁ অলপ ষ্টাইল কৰোঁ আৰু। তো এনেইতো যি পিন্ধা থাকে যি থাকে আৰু তেনেকৈ বোৰকাটো ওপৰত লগাই গুচি যাওঁ। তো আজি ভাবিছোঁ অলপ ষ্টাইল কৰোঁ। তো ক'তো নাযাওঁ, এইবিলাক বস্তু মোৰ খাৰু মণিবিলাক বিয়াৰ হয়, বিয়াৰ আগৰে হয়। এতিয়া বিয়াৰ দিনাই পিন্ধা হৈছিল খাৰুবিলাক। তো আজি ভাবিছোঁ কেইটামান খাৰু পিন্ধোঁ। তো ক'তো নাযাওঁ, তো অকল মাকৰ ঘৰলৈ যাওঁ আৰু ক'তো ফুৰিব যোৱাই নহয়। তো সেইকাৰণে এনেই যাওঁ আৰু। তো আজি ভাবিছোঁ অলপ ষ্টাইল কৰোঁ।
তো সেইকাৰণে প্ৰথমতে মুখত সানি লৈছোঁ গোলাপ জল, তাৰপিছত আৰু জিচানৰ পৰা অলপ বেবী ক্ৰীম লগাই লৈছোঁ, তাৰপিছত এতিয়া পঞ্চ বেবী ক্ৰীমটো লগাই লৈছোঁ। তো এইখিনি আৰু মুখৰ কাৰণে মোৰ হৈ যাব, বেলেগ আৰু একো নাই। তাৰপিছত অলপ আইশ্বেডো লগাব লৈছোঁ অলপ আৰু। তাৰপিছত এইটোৰ আম্মাই কাণফুলি দিছিলে যে ঈদতে, তো এদিনো পিন্ধা নাই, তো আজি উলিয়াই লৈছোঁ পিন্ধিম বুলি। এইফালে কেইটামান খাৰু বাচি উলিয়াই লৈছোঁ। তাৰপিছত আহি গৈছোঁ আমি এইবাৰ ডিং বজাৰ হৈ যাব লৈছোঁ, কাৰণ এনেই মাথাউৰি দি যাওঁ, তো মাথাউৰি এইকেইদিন খুবেই এক্সিডেণ্ট হৈ আছে, সেইকাৰণে বহুত ভয় লাগে। কাৰণ মাথাউৰিত বান্ধিছে ঠিকেই, কিন্তু কোনো ধৰণৰ স্পীড ব্ৰেকাৰ নাই, গাড়ীবিলাক ইমান স্পীডত আহে দেখিয়ে ভয় লাগে। সেইকাৰণে ভাবিছোঁ এইবাৰ ডিং হৈ এইফালে আহিছোঁ আৰু ভিতৰৰ ছাইডত। তো আহিয়ে আম্মাই কিবাকিবি পিঠা চিঠা বনালে। এইফালে আকৌ আজি চিঙাৰা বনোৱা কাম চলি আছে, তো মই প্ৰথমবাৰৰ বাবে চিঙাৰা এটা ট্ৰাই কৰিব লৈছোঁ। তো চিঙাৰাটো এনেকুৱা এটা ৰুটি টাইপৰ বনোৱা হয়, ৰুটিটো মাজতে কাটি দিয়া হয়, ৰুটিটো দীঘল কৰা হয় দুই চাইডে, তো মাজতে কাটি দিলে ধুনীয়াকৈ ভাজ দি ভিতৰত চব্জিখিনি ভিতৰত সোমাই দি ইয়াত এনেকৈ অলপ অলপ পানী দিয়া হয়, তো এনেকৈ কিবা এটা ভাজ দিয়া হয়। চিঙাৰা ৰেডি হৈ গ'ল। তো তেনেকৈ কেইটামান চিঙাৰা বনোৱা হৈছে না। তাৰপিছত চিঙাৰা আম্মাই ভাজি আনি দিছে, একেবাৰে গৰম গৰম চিঙাৰা হাজবেণ্ডে ভাঙি আছে, গৰমৰ কাৰণে ভাঙিবই পৰা নাই, ইমানেই গৰম আৰু জাষ্ট তেলৰ পৰা উঠাই আনি দিছে আৰু। তাৰপিছত তেনেকৈ ৰাতিটো গ'ল। নেক্সট ডেটো গুড মৰ্ণিং। ৰাতি ৰাতি 2টাৰ পৰাই চাগে ইমানেই বৰষুণ বিজুলী ঢেৰেকনি বজ্ৰপাত, একেবাৰে বহুত ভয় লাগি গৈছিলে। তাৰপিছত অলপ চলপ ৰাতিপুৱাতে বৰষুণ অলপ চলপ আৰু কমিব ধৰিছে। ৰাতিপুৱা মায়ে পিঠা বনাই আছে, তেল পিঠা। তো জোৱাইক এইটো পিঠা নোখোৱালেই নহয়, তো সেইকাৰণে এইটো পিঠা তো কালি বনাইছিলে, কল দি যে বনাই পিঠাটো, সেইটো পিঠা। তো পিঠা যিহেতু শীতকাল আহিছে ন, তো আম্মাই পিঠা বনাত খুব এক্সপাৰ্ট, যেতিয়াই মন যায় তেতিয়াই বনাই পেলাই। এইফালে চাহৰ লগত এইবিলাক কিবা কিবি ৰেডি কৰিছে, ৰুটি চব্জি ভাজি পিঠা, কলৰ পিঠা, এইফালে তেল পিঠা, এইফালে চাহ, এইফালে চিঙাৰা লাডু গজা, এইফালে কিবা কিবি হয় আৰু। তো গোটেইখিনিৰে আমি সকলোৱে মিলি চাহ তাহ খাই লৈছোঁ। তাৰপিছত এইফালে আকৌ গুড়ি ৰাখিছিলে ভাপত দিয়া টেকেলি পিঠা কয় নেকি, এইটো পিঠা এনেকুৱা চেকনি আজিকালি পোৱা যায়, বেপাৰীয়ে লৈ আহে, এনেকৈ নেট থকা চেকনি হয়। তো ইয়াত পিঠাৰ গুড়িখিনি এনেকৈ দি তাৰপিছত প্ৰেছাৰ কুকাৰত পানী দি ভাপ দিলে 1 মিনিটতে হৈ যায়, বেছি সময়ে নালাগে। চাইছেনে কেনেকুৱা ধুনীয়া পিঠা হৈ যায়। তাৰপিছত নাস্তাৰ কাৰণে ভাতৰ লগত খাবৰ কাৰণে মুৰ্গীৰ মাংস আৰু মুৰ্গীটো বনাই লোৱা হৈছে। এইফালে পিঁয়াজ নহৰু আদা সকলোখিনি ৰেডি কৰা হ'ল। তাৰপিছত আকৌ বৰষুণ, ইমান জোৰকৈ বৰষুণ দিছে। বৰষুণ আৰু তাৰ মাজত মুৰ্গী তৰকাৰীটো বনাবৰ কাৰণে পিঁয়াজ নহৰু সকলোখিনি তেলত ভাজি লোৱা হৈছে। মাজতে আমি বৰষুণত তিতি ছাতি লৈ গৈছোঁ, কেইটামান জলকীয়া আনিবলৈ। কেইটামান গছ আছিলে জলকীয়া। তো জলকীয়াখিনি লৈ আনিলোঁ। এইফালে তৰকাৰীটো ধুনীয়াকৈ হৈ আছে।
এইফালে পানী দিয়া কল তৰকাৰী দুতলি আছে এইফালে তৰকাৰীৰ কালাৰ কিমান ধুনীয়া এটা কালাৰ আহিছে না তো তেনেকৈ ৰন্ধা বঢ়া কমপ্লিট হ'ল তাৰপিছত খাই বৈ ল'লোঁ আমি সকলোৱে মিলি তো খাই বৈ লোৱাৰ পিছত আকৌ দুপৰীয়া টাইম হ'ল দুপৰীয়া আৰু একো কৰা নহ'ল তাৰপিছত আকৌ মই গুৰি আছিলে তো সেইখিনিতে আকৌ পিঠা বনাব লৈছে শীতকাল মানে পিঠা খোৱাৰ দিন আৰু ন এইফালে জিচানৰ আৰু আদিবাৰ কাৰণে সৰু সৰুকৈ বনাইছে কেইটামান তাৰপিছত আজি ভাবিছোঁ বিৰিয়ানী খোৱা যাওক আৰু বিৰিয়ানী বনোৱাৰ কাৰণে কিবা কিবি প্ৰস্তুত কৰা হৈছে তো সকলোখিনি ৰেডি কৰিছিলোঁ ভিডিঅ' কৰিম বুলি তো তেনেকৈ দেখুৱাব পৰা হোৱা নাই তো ভিডিঅ' মোবাইলটো লৈ থকা হৈছিলে কিন্তু ভিডিঅ'ত ক্লিক কৰা হোৱা নাই তো ভিডিঅ'বোৰ তেনেকৈ ধুনীয়াকৈ হোৱা নাই মানে মেৰিনেট কৰিছিলোঁ কি বস্তু দিয়ে সেইবোৰ দেখুৱাব পৰা হোৱা নাই তো যিয়ে নহওক হৈ যায় তেনেকুৱাকৈ তাৰপিছত চাউলখিনি মই তিয়াই লৈছোঁ তো প্ৰায় 1 ঘণ্টামান চাউল আৰু মাংসখিনি মেৰিনেট কৰা হ'ব আৰু চাউলখিনি 1 ঘণ্টামান তিয়াই ৰখা হ'ব তো এইখিনি কৰি মেলি থৈ মই দুটামান কাপোৰ লৈ আহিছিলোঁ এইটো গ্ৰীণ কালাৰটো মোৰ বিয়াৰ পিছৰ কাপোৰ আৰু এইটো মোৰ আগৰ কাপোৰ হয় বিয়াৰ আগৰ তো এই কাপোৰ কেইযোৰ মানে আগতে মই অলপ ফিটিং কৰি কাপোৰবিলাক পিন্ধিছিলোঁ তো এতিয়া মই এনেকুৱা হৈছে যে কাপোৰ চিলাবই মন নাযায় সলৌ মলৌ হ'লে ভাল লাগে হল বহল থাকিলে ভাল লাগে কাপোৰ পিন্ধি তো এইবিলাক কাপোৰ এতিয়া মই পিন্ধিলে মানে অসুবিধা পাওঁ সেইকাৰণে চিলাইবিলাক এৰাই ৰাখিছিলোঁ তো আজি ফাইনেলি চিলাব আনিছোঁ তো এইখিনি কাপোৰ চিলাই লৈছোঁ তাৰপিছত আহিছোঁ আকৌ বনোৱাৰ কাম চলি আছে আৰু বিৰিয়ানী তাৰপিছত চাওক বিৰিয়ানী ৰেডি হৈ গ'ল এইফালে বিৰিয়ানী বাঢ়ি দিয়া হৈছে জিচনৰ দেউতাকক চাওক বিৰিয়ানীৰ কালাৰ খুব ধুনীয়া হৈছিল খাবলৈ টেষ্টি হৈছিল মটন বিৰিয়ানী হয় এইফালে পিঁয়াজ জলকীয়া নেমু কাটি দিছে খাহীৰ মাংস আৰু এইফালে মুৰ্গীৰ মাংস আছিলে এইফালে জিচানক বিৰিয়ানী দিছোঁ জিচান বিচাৰিছে মাছ ক'ত মাছত জিচান যিহেতু মাছ প্ৰিয় মানুহ মাংস নাখায় এইফালে বিৰিয়ানীৰ লগত মাছ খাই আছে তেখেত এইফালে তো আৰু ৰাতিয়ে হৈ গ'ল ৰাতি আৰু ভিডিঅ' নাই তো ডাইৰেক্ট বিচনাত সোমাইছোঁ আমি তো আজিলৈ এইটোৱে আছিল ভিডিঅ' আজিলৈ ইমানেই বাই গুড নাইট